আকাশ বতাহ আজি উজলি উঠিব চৌদিশে বাজিব নাম শোণিতপুৰৰ বুকু উজলি উঠিব ভকতিৰ অমিয়া টান ভকতিৰ অমিয়া টান উজলি উঠিব চৌদিশে বাজিব শোণিতপুৰৰ বুকু মুখৰিত ভকতিৰ অমিয়া টান ভকতিৰ অমিয়া কিংবদন্তীয়ে কয় বহু কথা অনিৰুদ্ধৰ কীৰ্তনই গাথা আজিও ইতিহাসে আছে সুঁৱৰি হৰিহৰৰ যুদ্ধৰ সোণালী স্মৃতি শোণিতেৰে ৰাঙলী বান ৰজাৰ নগৰ এজনে লৈ বৈ ভৰতে স্পৰ্শ গাভৰু পাঁচ নৈ পৰা চতিয়ালৈ তেজপুৰৰ পৰা চাৰিদুৱাৰলৈ নাগ শংকৰ আৰু উত্তৰ জামুগুৰি মধ্যতে আছে আমাৰ জামুগুৰি সাতো আঞ্চলিক মিলি হ'ল তেজপুৰ জিলাখনি হ'ল তেজপুৰ জিলাখনি দূৰত জিলিকিছে অৰুণাচল লুইতৰ দাঁতিতে আছে অগ্নিগড় উত্তৰ প্ৰান্তৰ খোৱা আছে নামেৰি পশ্চিম দিশে শুভে শ্বহীদ নগৰী কৰিছিল চতিয়াত স্বাধীনতা সংগ্ৰামত প্ৰথম জাতীয় পতাকাখনি পতাকাখনি পৰশেৰে জীপাল কৃষ্টি সংস্কৃতিৰ এই বৰপথাৰ হৰিবিলাসে আহি কীৰ্তন পুথি ভাগি ছপা আখৰেৰে চিনালে জগতখনি আন কতো তুমি নেদেখা নুশুনা জামুগুৰি হাতৰ বাৰে চহৰীয়া ভাওনা
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশন সফল কৰোৱা হওক। জয় জগতগুৰু শ্ৰীমন্ত শংকৰ গুৰুজনাৰ জয়, জয় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জয়, জয় এক শৰণ হৰিনাম ধৰ্মৰ জয়। কৃষ্ণ।